Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। এয়া হৈছে আমাৰ ঘৰৰ আগফালৰ দৃশ্য। খুবেই ধুনীয়া নহয়নে? সেউজীয়া গছ-গছনি, নীলা আকাশ, চৰাই-চিৰিকটিৰ মাত, খুবেই ধুনীয়া আমাৰ আগফালৰ পৰিৱেশটো। আপোনালোকেও নিশ্চয় ভাল পাইছে। আৰু মই এনেকৈ ভিডিঅ' বনাই খুবেই ভাল পাওঁ আৰু মই প্ৰায় মাজে সময়ে এনেকুৱা ধৰণৰ ভিডিঅ'ছ কিছুমান মোৰ ফেচবুকত হওক বা হোৱাটছএপত হওক বা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি থাকোঁ আৰু তাতে মোক সকলো বন্ধু-বান্ধৱীয়ে সাজেষ্ট কৰে যে মই এটা ইউটিউব চেনেল খুলিব পাৰোঁ আৰু তাতে ভিডিঅ'ছ আপলোড কৰিব পাৰোঁ। সেয়ে আজি ভাবিলোঁ যে ভিডিঅ' এটা দিওঁ, আপোনালোকে জনাব কেনেকুৱা পালে। তেন্তে আপোনালোকে জনাওকচোন আপোনালোকে আমাৰ ঘৰৰ আগফালৰ পৰিৱেশটো কেনেকুৱা পালে। খুবেই ধুনীয়া পালে নিশ্চয়, কাৰণ সঁচাকৈ খুব ধুনীয়া আমাৰ আগফালৰ পৰিৱেশটো। খুব ধুনীয়া গছ-গছনি, লগতে চৰাই-চিৰিকটিৰ মাত, পখিলা ফুল, মুঠতে খুব ধুনীয়া। মই খুব ভাল পাওঁ, আপোনালোকে নিশ্চয় ভাল পালে। আৰু মই এতিয়া পাকঘৰত আছোঁ আৰু মই প্ৰথমতে পানী এগিলাচ খাই ল'লোঁ আৰু এতিয়া বাকী ব্ৰেকফাষ্ট ৰেডি কৰোঁ। ব্ৰেকফাষ্ট বিশেষ একো নবনাওঁ, একেবাৰে সাধাৰণ কিবা এটা বনাই খাই থৈ দিম আৰু তাৰ পাছত বাকীখিনি আপোনালোকক যি পাৰোঁ দেখুৱাম বাৰু। আৰু ঠিক আছে, তেতিয়াহ'লে এতিয়া মই মোৰ কামবিলাক কৰি লওঁ আৰু মই এতিয়া আচলতে বাচনবিলাক কালি ৰাতি ধুই থোৱা বাচনবিলাক মই ভালকৈ নিজৰ ঠাইত থওঁ, তাৰ পাছতহে মই ব্ৰেকফাষ্ট বনাম। এইফালে মই এতিয়া ভইচ অভাৰ কৰিবলৈ যেতিয়া লৈছোঁ তেতিয়া মই চাইছোঁ যে ভিডিঅ'টো মানে স্পীড কৰি দিছোঁ আৰু ভাবিছোঁ যে সঁচাকৈ যদি আমি এনেকৈ কামবিলাকতো স্পীড কৰি ল'ব পৰা হ'লে একদম পটাপট কাম কৰিলোহেঁতেন ন। আৰু এতিয়া এইবিলাক হৈ গ'ল ঠায়ে ঠায়ে থোৱা আৰু এতিয়া ঘৰো সৰা হ'ল মোৰ। সেয়ে দেখাই আছোঁ আচলতে আপোনালোকক যে মই ঘৰ সাৰিলোঁ আৰু বাকী এতিয়া ঘৰ মুচিবলৈ আছে, সেইটো মই দেৰিকৈহে কৰিম। পটাপট ছোৱালীজনী উঠাৰ আগতে মই ভাতকেইটা পাতি লওঁ বুলি ভাবিছোঁ। সেয়ে চাউল উলিয়াইছোঁ। ৰাতিপুৱা ভাতেই খাওঁ আমি প্ৰায়ে, কেতিয়াবাহে ৰুটি খোৱা হয় আৰু সেই ভাত কেইটামান পাতোঁ। কালিৰে দাইল আছে, সেয়া গৰম কৰিম, হৈ যাব আৰু। বাকী আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টত কি খায় বাৰু? বহুতেই হয়তো ৰুটিয়ে খায়, কিন্তু আমি আজিকালি প্ৰায়ে ভাতেই খাওঁ। এইফালে মই দেখাইছোঁ যে এয়া দাইল কালিৰ আৰু এইফালে ভাত পাতিলোঁ। আৰু এইফালে হৈছে মাছৰ কণী। আজি মাছৰ কণী খাম ৰাতিপুৱা আৰু লগতে মই কাপোৰকেইটাও দি দিলোঁ মেচিনত। সকলো কাম একেলগে কৰি আছোঁ। আৰু এইফালে মই চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ, কাৰণ ভাত খোৱালে বহুত দেৰি আছে। সেয়ে চাহ একাপ খাই লওঁ, তাৰপাছত বাকীখিনি বোলো কৰি থাকিম লাহে ধীৰে। আপোনালোকে ৰাতিপুৱা চাহ খায়নে বাৰু? মই পিছে বৰ বেছি চাহ নাখাওঁ, আজি খাইছোঁ আৰু বহুত দিনৰ পাছত। এতিয়া মই আপোনালোকক বহুত দেৰি পাছত লগ পাইছোঁ। আমি সকলোৱে ব্ৰেকফাষ্ট কৰিলোঁ, সৰু সুৰা কিছুমান কাম আছিল সেইবোৰ কৰিলোঁ, ছোৱালীজনীক গা ধুৱালোঁ আৰু এতিয়া অলপমান ফ্ৰী টাইম আছে। ভাবিছোঁ কেইটামান কাটিংছ আছিল সেইকেইটাকে ৰুই দিওঁ আজি। এইকেইটা হৈছে চিংগোনিয়ামৰ কাটিংছ। প্ৰায় এসপ্তাহমানৰ আগত মই পানীত তিয়াই থৈ দিছিলোঁ আৰু এয়া দেখিছে খুব ধুনীয়াকৈ শিপা ওলাইছে। আৰু আনফালে মই কেইটামান স্পাইডাৰ প্লাণ্টৰ বেবী প্লাণ্টো ৰুলোঁ, সেইকেইটা বাৰু নেদেখুৱালোঁ। আৰু এনেকৈ মই কিবাকিবি প্লাণ্ট ৰুই থাকোঁ আৰু মাল্টিপ্লাই কৰি থাকোঁ আৰু এইবোৰ প্লাণ্টক বেছি কেয়াৰ নালাগে, সেয়েহে মই এনেকুৱা ধৰণৰ প্লাণ্টছ বেছিকৈ গোটাওঁ আৰু বেছিকৈ কৰিবলৈ বিচাৰোঁ। আৰু ইয়াতে মই অকণমান পানী দি দিলোঁ, যিখিনি পানী আছিল। আৰু এইফালে দেখিছে নহয়, মই আপোনালোকক মোৰ বাৰান্দাত থকা কেইটামান প্লাণ্ট দেখুৱাইছোঁ। প্ৰত্যেকটো প্লাণ্টেই মোৰ খুবেই মৰমৰ, কিন্তু আজিকালি বৰ বেছি সময় দিব নোৱাৰোঁ, কাৰণ ছোৱালীজনী একেবাৰে অকণমানি হৈ আছে, তাইক বেছিকৈ সময় দিব লাগে। সেয়ে এইবিলাক ইমান বেছি টাইম দিব পৰা নাই আৰু বেছিকৈ প্লাণ্ট গোটোৱাও নাই। ফুলটো ৰোৱা দেখিলে আপোনালোকে, মানে কি আৰু কেইটামান কাটিংছ আছিল সেইকেইটাকে এনেই ৰুই দিলোঁ। যিবোৰ প্লাষ্টিকৰ বটল আছিলে খালী বেয়া হৈ যোৱা সেইবিলাকত। আৰু এতিয়া মই খাইছোঁ লেটেকু খাই মই খুব ভাল পাওঁ আৰু বতৰৰ ফল বতৰত খাব লাগে। আগতে আমাৰ মায়ে মানে যিকোনো ছিজনত যি ফল ওলায় সেইটোৱে আমাক খুৱায় আৰু এতিয়া মানুহজনেও যি ফল ওলালেও তেওঁ ঘৰলৈ লৈ আনে আৰু ভালো পাওঁ মই খাই, ফল মূল খাই খুব ভাল পাওঁ। কেইটামান আচাৰো বনাই থৈছোঁ। এইয়া এতিয়া মই অকণমান ঘৰটো মুচি দিছোঁ আৰু আহিলোঁ পাকঘৰলৈ। আজি মাছ বনাম, বইল মাছ যদিও মই অকণমান মিঠাতেল দি দিওঁ, কেঁচা ভাল পাওঁ। আৰু গাজ টেঙা দি বনাম। গাজ টেঙা দুদিনমানৰ আগত বনাইছিলোঁ, সেয়ে ভাবিলোঁ যে গাজ টেঙাখিনি খাবলৈ কেনেকুৱা হৈছে খাই চাওঁ, টেঙা হৈছে নে নাই। এয়া দেখিছেনে, ইয়াত মই বিশেষ একো দিয়া নাই, পিঁয়াজ আদা নহৰু আৰু জলকীয়াৰ বাদে, আৰু অকণমান কেঁচা মিঠাতেল দিছোঁ আৰু লগতে মাছ ফ্ৰাই কৰিছোঁ আৰু এইফালে পাতি দিছোঁ মই মাছখিনি। আৰু এতিয়া হৈ গ'লে আমি ভাত খাব পাৰিম।
আপোনালোকে মাছ খাই ভাল পায়নে বাৰু? মই ভালেই পাওঁ, ইমান বেছি নাই, কিন্তু মাছৰ পেটু খাই খুব ভাল পাওঁ। জ্বলাকৈ মাছৰ পেটুকণ হ'লে ভাতকেইটা খাই ভাল লাগে। আপোনালোকে মাছৰ পেটু খাই ভাল পায়নে বাৰু? আৰু মোৰ প্ৰায়ে ভাত হৈ গ'ল, এতিয়া আমি ভাত খাম। আৰু এয়া আমি ভাত খাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব, যদিহে কিবা ভুল হৈছে সেয়াও জনাব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ